গণপৰিষদ আদৰ্শবদ্ধভাৱে অসমৰ মাটিত জন্ম হোৱা দল অসমৰ খিলঞ্জীয়া সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে অসম গণ পৰিষদৰ প্ৰতিজন সতীৰ্থই দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃত্বই কাম কৰি আছে। আজিৰ পৰা কেইদিনমান আগত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত মাননীয় অতুল বৰা ডাঙৰীয়া আৰু সভাপতি হিচাপে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই যিবিলাক সমষ্টিত আমাৰ শিপা আছে, যিবিলাক সমষ্টিত আমাৰ পূৰ্বৰ ভেটি ঘূৰাই অনাৰ কাৰণে আমাক কাম কৰিবলৈ নিৰ্দেশ দিছে। শিপা থকা সমষ্টি আৰু পূৰ্বৰ যিবিলাক সমষ্টিত আমাৰ মন্ত্ৰী হৈছিলে, মন্ত্ৰীসভাত আসন অলংকৃত কৰিছিলে, বিধায়ক হিচাপে বিধানসভাত আসন অলংকৃত কৰিছিলে, সেইবিলাক সমষ্টিত দলীয় কৰ্মী, সতীৰ্থ, নতুন পুৰণ সকলো শুভাকাংক্ষীক লগত লৈ আমাক সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। অহা 11 তাৰিখে আমি গড়েশ্বৰত BTRৰ সকলো সমষ্টিৰ সকলো জিলাৰ বিষয়ববীয়াক লগত লৈ আমি সভা অনুষ্ঠিত কৰিম আৰু এই সভাতে আমি পৰৱৰ্তী BTRত ৰণকৌশল কি হ'ব, বড়োসকলৰ লগতে অনাবড়োসকলৰো সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে আমি অসম গণ পৰিষদে কিভাৱে ৰণকৌশল প্ৰস্তুত কৰিম আৰু 2026ত আমি নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ম, আমাৰ সাংগঠনিক ভেটি কোন এই 15টা সমষ্টিত ক'ত আমাৰ সবল হৈ আছে, ক'ত কৰিবলগীয়া আছে, এই সকলো দিশ এই সভাত আমি আলোচনা কৰিম আৰু সিদ্ধান্ত গ্ৰহণ কৰিম। 2026 চনত আমি এই 15টা সমষ্টিত কোনকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি আমাৰ মিত্ৰজোঁটৰ ওচৰত দাবী উত্থাপন কৰিম।